তেখেতৰ শেষ বিদায়ৰ ফটো এই মানুহে হাজাৰ হাজাৰ মানুহে এনেকৈ ভিৰ কৰিছে শেষ বিদায় দিনাই তেখেতক শেষ বিদায় ইয়াতে কৰা হৈছে এনেকৈ তেখেতৰ শেষ বিদায়ৰ ফটো এখন চাব পাৰা এনেকৈ শেষ বিদায়ৰ ফটো ইয়াত দিছে তেখেতৰ শেষ স্থান মানে শেষ বিদায়ৰ ইয়াতে তেখেতৰ সমস্ত জীৱন সমাপ্ত হৈছে ইয়াতে শেষ বিদায়। নমস্কাৰ বন্ধুবোৰ, মই আছোঁ বৰ্তমান ডক্টৰ ভূপেন হাজৰিকাদেৱৰ সমাধি ক্ষেত্ৰত, য'ত তেখেতৰ গোটেই স্মৃতিসমূহ ৰখা হৈছে। 5 মিনিটৰ এটা ভিডিঅ'ত গোটেইটো দেখাব চেষ্টা কৰিম। ভিডিঅ'টো চাই থকা বাৰু, অনুভৱৰ সৈতে ভিডিঅ'টো চাবা, য'ত তেখেতৰ শৈশৱৰ পৰাই যৌৱনৰ আদি কৰি শেষ বিদায়ৰ পৰ্যন্ত গোটেইবোৰ স্মৃতি দেখুৱাম। ভিডিঅ'টো এটা পৰিৱেশটো চোৱা, কি ধুনীয়া পৰিৱেশ। যদি আপোনাৰ কিবা মন বেয়া হৈছে, চিন্তা হৈ আছে, ইয়াত আহি বহক কিছু সময়, মন সঁচাকৈ মানে একেবাৰে শান্তিময় জেগা হয়। আৰু এটা কথা, ইয়াত কোনো টিকেটৰ চিষ্টেম নাই, আহক বহক, এনে বহুত শান্তি জেগা হয়। পৰিৱেশটো একেবাৰে ফটো উঠিব পাৰে, একেবাৰে সুন্দৰ ফটো। ভূপেন হাজৰিকাদেৱ আমাৰ শ্ৰদ্ধাৰ, তেখেতৰ এইবোৰ তেখেতৰ জোতা তেখেতে চাগে এইযোৰা ব্যৱহাৰ কৰিছে। এইবোৰ তেখেতৰ কণ্ঠ, বিভিন্ন ধৰণৰ কণ্ঠ আছে ইয়াত, ধুনীয়া সুন্দৰ সুন্দৰ কথাৰে এইবোৰ। এইখন গামোচা তেখেতক কোনোবা চাগে উপহাৰ দিছে। ইয়াত আছে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ 6ষ্ঠ মৃত্যুবাৰ্ষিকী উপহাৰ স্বৰূপে মোৰ তৰফৰ পৰাই নিজা হাতেৰে বোৱা গামোচা। হাজৰিকাদেৱৰ এটি চিৰ স্মৰণীয় গীতেৰে সম্বন্ধ জনোৱা মই যেতিয়া এই কোনোবা দিছে চাগে ইয়াত। এইবোৰ তেখেতৰ কাপোৰ, তেখেতে ব্যৱহাৰ কৰিছে এইবোৰ কাপোৰ। এইবোৰ কোনোবাই গিফ্ট কৰিছে, এইবোৰ আৰ্ট পাতত ছবি আঁকি কিনে কোনোবাই গিফ্ট কৰিছে এইবোৰ। ভাৰতৰ তৃতীয় প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ সৈতে আমাৰ ভূপেন হাজৰিকাদেৱ, ভাৰতৰ তৃতীয় প্ৰধানমন্ত্ৰী। এইটো ৰাজীৱ গান্ধী, ভাৰতৰ 6ম প্ৰধানমন্ত্ৰী। তৰুণ গগৈদেৱ, অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱ। এইবোৰ বঁটা পোৱা হৈছে, অসম ৰত্ন পোৱা হৈছে আৰু ভাৰত ৰত্ন পাইছে শেহতীয়াকৈ 2019-ত মৰণোত্তৰভাৱে। বিভিন্ন ধৰণৰ বঁটা চাব পাৰা এইবোৰ বঁটা। বহুত ধৰণৰ পুৰণা ফটোবোৰ আছে আৰু তেখেতৰ বহুত স্মৃতি আছে, শৈশৱৰ ফটো আছে আৰু যৌৱনৰ ফটো আছে, তেখেতৰ সংগীতৰ কেৰিয়াৰ ফটো আছে আৰু তেখেতৰ শেষ বিদায় মানে চিকিৎসাত হৈ থকা অৱস্থাৰ ফটো আছে আৰু তেখেতৰ মানে শেষ বিদায়ৰ ফটোবোৰো আছে। মানে বহুত গোটেইখিনি স্মৃতি ইয়াত দেখা পাবা তেখেতৰ যিবোৰ। যদি ইয়াত আহা বা চাব পাৰিবা, যদি সময় সুবিধা পোৱা এবাৰ আহিবা, ইয়াত গোটেইখিনি চাই যাবা। তেখেতৰ ডেকা অৱস্থাত ক'ত কেনেকৈ ঘূৰিছে সেইবোৰ ফটো আছে আৰু তেখেতৰ সংগীতৰ প্ৰগ্ৰেমৰ কিছুমান ফটো আছে তেনেকৈ। এয়া ডক্টৰ ভূপেন হাজৰিকা শৈশৱৰ দিনৰ ফটো, এইবোৰ বহুত পুৰণা ফটো শৈশৱৰ দিনৰ। তেখেতৰ মাতৃ, এইবোৰ বহুত পুৰণা ফটো এইবোৰ। কি ক'ম আৰু, যদি এবাৰ সময় পোৱা ইয়াত আহিবা আৰু মিক্স নকৰিবা, কাৰণ যদি সময় পোৱা এবাৰ আহি চাই যাবা এইবোৰ কিমান কি স্মৃতি আছে, কিমান কি আছে তেখেতৰ, কিমান বঁটা চটা, কিমান ধৰণৰ বস্তু দেখা পাবা। আৰু বহুত শান্তিময় জেগা হয় ইয়াত, বহুত শান্তি জেগা।
মানে কি ক'ম, তেখেতৰ চাৰিওকাষে সুন্দৰ গান বাজি আছে, তেখেতৰ স্মৃতি ফটোবোৰ আছে আৰু বহুত ধৰণৰ পুৰণীয়া ফটো আৰু বহুত ধৰণৰ তেখেতৰ গ্ৰন্থবোৰ আছে, কিবাবোৰ আছে। আহিবা এবাৰ, যদি সময় পায় এবাৰ আহিবা, মিক্স নকৰিবা, কাৰণ বহুত বস্তু নেদেখা বস্তু দেখিবা আৰু। Biasanya aku masih itu ambil